সকলো শিক্ষাগুৰুলৈ আৰু দীপক দা, বৰ্তা, মোহন দালৈ শিক্ষক দিৱসৰ শুভেচ্ছা যাচিলোঁ আৰু পৰম গুৰুৰ ওচৰত আপোনালোকৰ সকলোৰে সুস্বাস্থ্য তথা দীৰ্ঘায়ু কামনা কৰিলোঁ। Wish you a very very happy Teachers Day to my all respected teachers. And I'm wishing a happy Teachers Day to all my respected teachers. Happy Teachers Day to my respected teachers. Happy Teachers Day to the most respected people of my life. Thank you for being my guide through thick and thin for the past 3 years. Thank you for making me a better person today. Thank you and wish you a very happy Teachers Day once again. Happy Teachers Day to all of our respected teachers. Sir, ma'am, আপোনালোক সকলোকে বহুত মনত পৰে। আপোনালোকে কোৱা প্ৰতিটো কথা, বক্তাৰ লগত কথা প্ৰতিটো মুহূৰ্ত আমাৰ সদায় মনত থাকিব। আপোনালোকে আমাৰ সকলোকে আশীৰ্বাদ কৰক যাতে আমি আৰু আগুৱাই যাব পাৰোঁ। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। শেষত thank you juniors for this step to connect our hearts again. Happy Teachers Day to all my respected teachers and we miss you a lot. Thank you. নমস্কাৰ, মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, শিক্ষক দিৱসৰ শুভেচ্ছা থাকিল। আমাক জীৱনত সফল ব্যক্তি হিচাপে গঢ়ি তুলিবলৈ আপোনালোকে যি কষ্ট কৰিছিল তাৰ বাবে আমি চিৰকৃতজ্ঞ। ৰসায়ন বিজ্ঞানৰ উপৰিও আমি জীৱনৰ বিষয়ে বহুত কথা আপোনালোকৰ পৰা শিকিব পাৰিলোঁ। এই দুবছৰত আপোনালোকক দেখা কৰিব নোৱাৰাৰ বাবে দুখিত। ভৱিষ্যতে আপোনালোকে শিকোৱা নীতিৰে জীৱনত সফল হ'বলৈ চেষ্টা কৰিম। ধন্যবাদ অনুজসকললৈ আমাক এই সুযোগ দিয়াৰ বাবে। শেষত সকলোৰে সুন্দৰ ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ। Happy Teachers Day to all my respected teachers. We miss you a lot. Happy Teachers Day to all my dear teachers. Hello everyone, I am Udina Vuna from 2016 batch. I wish all my respected teachers a very happy Teachers Day. Thank you. I am Sintoza. I was passed out in 2016 from Sibsagar College, Sibsagar. And I wish you all my respected teachers a very happy Teachers Day. Thank you very much. আজি শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত মই শিৱসাগৰ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰতিগৰাকী শিক্ষাগুৰুক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি এই পবিত্ৰ দিনটোত ছাত্ৰসকলক শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ পৰা প্ৰেৰণা আৰু আশীৰ্বাদে মোক সদায় আগুৱাই যোৱাৰ উৎসাহ দিছে। আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘ কামনা শ্ৰদ্ধাৰ সকলো শিক্ষাগুৰুলৈ এই আজি শিক্ষক দিৱসৰ পবিত্ৰ শিক্ষক দিৱসৰ শুভক্ষণত শিৱসাগৰ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সকলো প্ৰতিগৰাকী শিক্ষকলৈ মোৰ সেৱা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, আমি 2015 বৰ্ষৰ ৰসায়ন বিজ্ঞান বিভাগৰ সমূহ ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰা আপোনালোকলৈ শিক্ষক দিৱসৰ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। Happy Teachers Day! Hello everyone, myself Smriti Rekha Barua from 2014 batch. On this special occasion, I would like to wish all my teachers a very happy Teachers Day. And also thank you to my juniors who have given me this opportunity to send my wishes to my teachers. Thank you all. Hello, I am Madhurya Bora and I am a student of 2014 batch. On this special day, I take this opportunity to wish all my dear respected teachers a very happy Teachers Day and thanks to my dear brothers and sisters who arranged this program. Thank you. ৰসায়ন বিজ্ঞান বিভাগৰ মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকললৈ শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কলেজৰ এজন ছাত্ৰ হিচাপে সেইসমূহৰ কলেজৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে আপোনালোকে যেনেদৰে সুদিহা পৰামৰ্শৰে আমাক সহায় কৰিছে তাক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম আপোনালোক সকলোকে সুস্বাস্থ্যৱান কৰি ৰাখক। কলেজৰ পোহৰ বিচাৰি যোৱাৰ যাত্ৰাত বা পোহৰ বিলোৱাৰ যাত্ৰাত আপোনালোকে অগ্ৰণী ভূমিকা পালন কৰক। ধন্যবাদ। সকলোলৈকে মোৰ ফালৰ পৰা শিক্ষক দিৱসৰ বহুত বহুত শুভেচ্ছা থাকিব। নমস্কাৰ, মই কল্যাণী ৰাজকুমাৰী 2013 বেটছ। আজিৰ এই পবিত্ৰ দিনটোত মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকললৈ শিক্ষক দিৱসৰ ওলগ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। লগতে বৰ্তমান অৱসৰপ্ৰাপ্ত ৰেৱতী দত্ত বাইদেউ, ডিম্বেশ্বৰ হাজৰিকা ছাৰ, লক্ষীপ্ৰভা বিশ্বাস মেম সকলোলৈকে শিক্ষক দিৱসৰ ওলগ জনাইছোঁ।
আৰু আজিৰ এই দিনটো আচলতে কলেজখনৰ ডিপাৰ্টমেণ্টটো বহুতেই মিছ কৰোঁ, যিসকলে ইনিচিয়েটিভ লৈ এইখিনি ভিডিঅ' বনাইছে জুনিয়ৰসকললৈ, তেওঁলোকলৈ ধন্যবাদ জনালোঁ। এণ্ড লাইক এজ অলৱেজ, কেমিষ্ট্ৰি ৰক্স। A very happy Teachers Day to all my teachers. I am Madhumita Patter from the batch 2012. A very happy Teachers Day to all my respected sir and ma'am. Hello everyone, I am Manasi Sharma from 2012 batch, and in this very day I would like to wish all my dearest and respected teachers a very happy Teachers Day. And of course, I would like to thank all my juniors for giving me this opportunity. Thank you. সকলোলৈকে প্ৰীতি আৰু অভিনন্দন জনাইছোঁ। শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত মই মোৰ সকলো শিক্ষক শিক্ষয়িত্ৰীক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি সকলোকে ধন্যবাদ জনাইছোঁ তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে। তেওঁলোকে যাতে জীৱনত আগবাঢ়ি যায় সফল হয় তাৰ বাবে শুভকামনা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। থেংক ইউ। নমস্কাৰ, মোৰ নাম অন্তন দিহিঙীয়া, 2012 বেটছ। আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনটোত মই মোৰ শ্ৰদ্ধাৰ শিক্ষকসকললৈ মোৰ সেৱা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ, লগতে তেওঁলোকৰ সুস্বাস্থ্য কামনা। তেওঁলোকে আমাক আশীৰ্বাদ কৰিব যাতে আমি জীৱনৰ প্ৰতিটো ক্ষণত সদায় সৎ পথে আগবাঢ়ি যাব পাৰোঁ। ধন্যবাদ। সুপ্ৰভাত। আজি শিক্ষক দিৱসৰ এই মধুৰ প্ৰাক্ষণত শিৱসাগৰ মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ সমূহ শিক্ষাগুৰুলৈ মোৰ তৰফৰ পৰা মই মানৱজ্যোতি নেওগ আৰু 2011 বৰ্ষৰ আমাৰ পঞ্চপাণ্ডৱ সহপাঠী যিসকল, যিহেতু আমি 5জন আছিলোঁ, যিটো আমি পঞ্চপাণ্ডৱ বুলি আমি জনাজাত আছিলোঁ, পঞ্চপাণ্ডৱৰ সহপাঠীৰ তৰফৰ পৰা আপোনালোকলৈ শিক্ষক দিৱসৰ শুভেচ্ছা জনাইছোঁ তথা আশীৰ্বাদ বিচাৰিছোঁ। কৰ্মতে যে মহাবিদ্যালয়খনৰ পৰা গৃহ জিলাৰ পৰা যথেষ্টখিনি দূৰত থাকিব লগা হোৱাৰ বাবে প্ৰায় 2 বছৰ ধৰি আপোনালোকৰ মহাবিদ্যালয়খনত যাব পৰা নাই, তাৰ বাবে আপোনালোকক ক্ষমা প্ৰাৰ্থী। যদিও আপোনালোক আমাৰ চকুৰ আঁতৰত আছে, তথাপিতো আপোনালোকৰ মৰম, ভালপোৱা, জ্ঞান, উৎসাহ, অনুপ্ৰেৰণা সদায় আমাৰ হৃদয়ত আছে আৰু হৃদয়ত সদায় থাকিবই, যাৰ বাবে আজি হয়তো জীৱনৰ ইমান আজি জটিল যাত্ৰাটো আমি জীৱনত সফল হ'ব পাৰিছোঁ বুলি আশাবাদী আমি এটাই ভাবিছোঁ যে আমি সফল হ'ব পাৰিছোঁ আপোনালোকৰ অনুপ্ৰেৰণাৰ ফলত। আৰু আজি শিক্ষক দিৱসৰ প্ৰাক্ষণত আপোনালোকৰ পৰা এটাই বিচাৰিছোঁ, আশীৰ্বাদ কৰিব যে জীৱনৰ এই জটিল যাত্ৰাত ভালদৰে আগুৱাই যাব পাৰোঁ, সফল হ'ব পাৰোঁ। আৰু এইখিনিতে ভাতৃ ৰচন ৰাজ সিংহাক ধন্যবাদ জনাইছোঁ এনে এটা পদক্ষেপৰ বাবে যোগাযোগ কৰাৰ বাবে। ধন্যবাদ। নমস্কাৰ। এজন শিক্ষক এক পোহৰৰ উৎস, যাৰ পোহৰে হাজাৰজনক আলোকিত কৰে। তেনে এক পোহৰৰ উৎস দিন আজি শিক্ষক দিৱসৰ প্ৰাংগণত মই পাৰ্থপ্ৰতিম ভৰালী ৰাসায়নিক বিভাগৰ প্ৰাক্তন ছাত্ৰী শ্ৰদ্ধাৰে আপোনালোকৰ আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ চৰণ চুই আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। হেল্ল' ছাৰ, হেল্ল' মেম। আপোনালোকলৈ শিক্ষকতা দিৱসৰ খুবেই শুভেচ্ছা থাকিল। আপোনালোকে যি শিকাইছে তাকে লৈ আগবাঢ়ি গৈ আছোঁ জীৱনত আৰু আশা কৰিছোঁ কিবা এটা কৰিব পাৰিম। যদি কিবা এটা কৰিব পাৰোঁ তাত 100% অৰিহণা আপোনালোকৰ থাকিব আৰু আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিলোঁ। জুনিয়ৰবিলাকে মোক 2 দিন আগতে একচুৱেলি ক'লে যে ভিডিঅ' এটা বনাই দিব লাগে, কল্যাণে টেক্সট কৰিছিল, কিন্তু আই এম ৰিয়েলি চৰি কি মই সময়ত দিব নোৱাৰিলোঁ। যদি তেওঁলোকে এড কৰিব পাৰে এইটো, তেতিয়াহ'লে হয়তো আপোনালোকে মোক চাব পাৰিব। মই আপোনালোক চাব পৰা হ'লেও চাগে বেছি ভাল আছিল। মই তেওঁলোকক ৰিকুৱেষ্ট কৰিম যাতে এটা ভিডিঅ' ক্লিপ আমি পাওঁ। এণ্ড আপোনালোক ভালে থাকক, সেয়াই কামনা কৰিছোঁ। থেংক ইউ। Hello everyone, myself Yasmin Begum, 2010 batch of Sibsagar College. I want to wish all my respected teachers a happy Teachers Day, and I also want to thank my students, juniors for taking this step. Thank you. নমস্কাৰ, মই শ্ৰী উদ্দীপন শইকীয়া, 2010 বেটছ। আজি পবিত্ৰ শিক্ষক দিৱসৰ উপলক্ষে শ্ৰদ্ধা শিক্ষাগুৰুসকলৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। যিসকল শিক্ষাগুৰুৰ অশেষ কষ্ট আৰু ত্যাগৰ ফলত মই আজি যি খোজ দিবলৈ সক্ষম হ'লোঁ, তেওঁলোকক কৃতজ্ঞতাৰে সোঁৱৰিছোঁ আৰু লগতে তেওঁলোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ। ঐতিহ্যমণ্ডিত শিৱসাগৰ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ মোৰ পৰম পূজনীয় শিক্ষাগুৰুসকললৈ আজি শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত
মোৰ অন্তৰৰ পৰা শ্ৰদ্ধা, শুভেচ্ছা তথা সুস্বাস্থ্য কামনা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে আমাক সদায় আশীৰ্বাদ কৰি যাব। ধন্যবাদ। শিক্ষক দিৱসৰ পবিত্ৰ দিনটিত মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক ভক্তিভৰা সেৱা জনাইছোঁ। আপোনালোকে দিয়া শিক্ষাৰে যাতে জীৱনৰ বাটত আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে আশীৰ্বাদ বিচাৰিছোঁ আৰু লগতে আপোনালোক সকলোৰে দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলোঁ। জয়তু কেমেষ্ট্ৰি ডিপাৰ্টমেণ্ট, জয়তু শিৱসাগৰ কলেজ। নমস্কাৰ, এই মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোকক আজিৰ এই পবিত্ৰ দিনটোত মই মোৰ শ্ৰদ্ধা ভৰা সেৱা জনাইছোঁ আৰু আপোনালোকৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। নমস্কাৰ, মই আছিফ আহমেদ, 2009 বেচ। আজি শিক্ষক দিৱসৰ দিনাখন প্ৰতিজন শিক্ষাগুৰুলৈ মোৰ শ্ৰদ্ধা আৰু শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে তেওঁলোকৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু যিসকল অনুযায়ী এই প্ৰচেষ্টাটো হাতত লৈছে তেওঁলোকলৈও অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মই শ্ৰী পল্লৱ কলিতা, 2009 বেচৰ। আজি পবিত্ৰ শিক্ষক দিৱসৰ শুভ মুহূৰ্তত মই মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ চৰণত সেৱা জনাইছোঁ। আপোনালোকৰ শিক্ষাৰে শিক্ষিত হৈ জীৱন যুদ্ধৰ প্ৰতিটো মুহূৰ্তত যুঁজি যাবৰ বাবে শক্তি লাভ কৰিছোঁ আৰু ভৱিষ্যতে সফলতাৰে আগবাঢ়ি যাবৰ বাবে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। অৱশেষত মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ সুস্বাস্থ্যৰ মংগলৰ কামনাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। হেপী টিচাৰ্ছ ডে। আজি শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণটিত 2015 বৰ্ষৰ সমূহ ছাত্ৰ ছাত্ৰীৰ হৈ আমি আপোনালোকক শিক্ষক দিৱসৰ শ্ৰদ্ধা আৰু ওলগ নিবেদিছোঁ। 2015 বৰ্ষৰ পৰা 2018 বৰ্ষলৈ 3টা বৰ্ষ এই মহাবিদ্যালয়ৰ বিভাগটিত আমি অতিক্ৰম কৰিলোঁ। বহু কথা শিকিলোঁ, বহু বুজিলোঁ, বহু জানিলোঁ আৰু বহু অভিজ্ঞতা লাভ কৰিলোঁ। আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটি হৈছে আপোনালোকৰ পৰা লাভ কৰা সেই সৎ উপদেশবোৰ। জীৱনটো এখন যুদ্ধ। জীয়াই থাকিবলৈ হ'লে আমি সংগ্ৰাম কৰিবই লাগিব আৰু এই সংগ্ৰামত জয়ী হ'বলৈ আপোনালোকৰ পৰা বহুত সাহস পাইছিলোঁ, বহুত প্ৰেৰণা পাইছিলোঁ। আৰু আমি যিহেতু এই জীৱন নামৰ যাত্ৰাখনত আৰম্ভ কৰিছোঁহে, এতিয়াও বহু সময় আছে, বহু দূৰ আগুৱাবলৈ বাট আছে। আৰু এই বাটছোৱাত আমি আগবাঢ়ি যাবলৈ হ'লে আপোনালোকৰ পৰা মৰম আৰু আপোনালোকৰ আশীৰ্বাদ আমাৰ সদায়েই কাম্য। আজি এই 3টা বৰ্ষৰ পৰা আপোনালোকৰ পৰা যিখিনি পালোঁ তাৰ বাবে আমি সকলোৱে আপোনালোকৰ ওচৰত ধন্য। আৰু ভৱিষ্যতেও জীৱনত প্ৰত্যেকটো ক্ষণত যাতে আপোনালোকৰ পৰা আশীৰ্বাদ পাই থাকোঁ সেয়াই আমাৰ কাম্য। আৰু এই 3টা বৰ্ষত হোৱা অভিজ্ঞতা, জীৱনৰ প্ৰতি থকা অভিজ্ঞতা সকলোখিনিক লৈ আমি এটি ক্ষুদ্ৰ প্ৰয়াসেৰে আপোনালোকৰ ওচৰত শিক্ষক দিৱসৰ শ্ৰদ্ধা নিবেদিব বিচাৰিছোঁ। আশা কৰোঁ এই ক্ষুদ্ৰ প্ৰচেষ্টাটিক আপোনালোকে মৰমেৰে আঁকোৱালি লৈছে আৰু ভুল হ'লে ক্ষমা কৰি দিয়েছে। I'm
wish you all a very, very happy Teachers' Day. Thank you.